ডক্টর হিমন্ত বিশ্ব শর্মা এজন অত্যাচারী মুখ্যমন্ত্রী। এই কারণে কৈছো তেখেত হত্যাকারী মুখ্যমন্ত্রী। প্রথমে তেখেতে বোলডোজাৰ লগাই মানুহৰ মুছলমানৰ ঘৰ ভাঙে, তাৰ পিছত পুলিচ লগাই মানুহক গুলিয়াই অমানৱীয়ভাৱে তেওঁলোকক মাৰি দিয়ে। মই এই কাৰণে কৈছো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে অসমত তেওঁ গাদী দখল কৰি ৰাখিব তেতিয়ালৈকে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিব লাগিব। এই অত্যাচাৰ বন্ধ কৰিব লাগিব। আজি অসমৰ আজি বাছি কেৱল মুছলমানক উচ্ছেদ কৰি আছে। আজি লতুমাৰী উচ্ছেদ যদি ফৰেষ্ট হৈছে, লতুমাৰীক প্ৰায় 20,000 মানুহক বেগত কৰি দিছে। মই লতুমাৰীৰ উচ্ছেদৰ পৰাই মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছিলোঁ যে অসমত কিমান ফৰেষ্ট আছে, আপোনাৰ যদি বুকুত দম আছে গোটেই অসমৰ ফৰেষ্ট খালী কৰি দেখাওক। এই ফৰেষ্টত কোন জনগোষ্ঠীৰ মানুহে বসবাস কৰে আৰু আন জনগোষ্ঠীৰ মানুহে কিমান বসবাস কৰে, এই মানুহখিনিক এটা শ্বেতপত্ৰ প্ৰস্তুত কৰি আপুনি ৰাজহুৱা কৰক। মুখ্যমন্ত্ৰী সেয়া দম নাই। মুখ্যমন্ত্ৰী কেৱল মুছলমানক এক অত্যাচাৰ কৰি তেখেতে ভাবিছে তেখেতৰ গাদী দখল কৰি RSS আৰু দিল্লীক সন্তুষ্ট কৰিবলৈ তেখেতে ৰাজনীতি কৰি আছে অসমত। এই অত্যাচাৰী আৰু এই ভ্ৰষ্টাচাৰী হিমন্ত বিশ্ব শৰ্মাই 26ক এই অত্যাচাৰী চৰকাৰক আমি জবাব দিম। আমি মাটিহীন নাছিলোঁ, আমি ভূমিহীন নাছিলোঁ, আমি গৃহহীন নাছিলোঁ, কিন্তু ব্ৰহ্মপুত্ৰে হাজাৰ বিঘা মাটি নিয়াৰ পিছত আমি বেগৰ হৈছোঁ, যাৰ ফলত আমিতো থাকিব লাগিব। কিন্তু এই চৰকাৰে আমাক সংস্থাপন নিদি কেৱল আৰু কেৱল আমাক উচ্ছেদৰ নামত অত্যাচাৰ কৰে, তাৰপিছত সন্দেহযুক্তৰ নামত আমাক বিধি বুলি তেওঁলোকে অত্যাচাৰ কৰে। আজি 15জন মানুহক তেওঁলোকে ডিটেইন কৰিছে। ইমান কি আলাউদ্দিৰ চাকি আছে তেওঁলোকে মানুহ দেখিলেই তেখেতে ক'ব পাৰে যে বিদেশী বুলি। আমি বাৰম্বাৰ আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে 1971 চনৰ পিছত 25 মাৰ্চৰ পিছত চাহে হিন্দু হওক চাহে মুছলিম হওক যি জাতি জনগোষ্ঠীৰে নহওক কিয় যদি কোনোবা আহে সেইটোৰ দায়িত্ব মুছলিম ছাত্ৰ সন্থাক দেখাই দিয়ক, আমি তেওঁলোকক আমি বাংলাদেশত পঠিয়াই দিম। কিন্তু মুখ্যমন্ত্ৰী সেয়া নকৰে। কেৱল সন্দেহযুক্তৰ নামত, ডিভোটাৰৰ নামত আৰু উচ্ছেদৰ নামত তেখেতে ৰাজনীতি কৰে। এই ৰাজনীতি বন্ধ যেতিয়ালৈকে নহ'ব আমি অসম নহয় দিল্লীত আমি মাহে প্ৰতিবাদ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।